নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ nstipsand ফাৰ্মিঙলৈ। বন্ধুসকল, এতিয়া মই মোৰ গাহৰিৰ কাৰণে কলগছৰ দানা বনাব গৈ আছোঁ। এই কলগছৰ লগত কি এক্সট্ৰা বস্তু মিক্স কৰিম যাতে দানাটো পুষ্টিকৰ হ'ব আৰু গাহৰিও সেই দানা খাই খুব ভাল পাব। এতিয়া মই জগন খুৰাৰ তামোল বাগানত কলগছ ল'বলৈ আহিছোঁ। খুৰাৰ বাগানত কলগছবোৰ বেছি ঘন হোৱাৰ কাৰণে তামোল গছবিলাক ভালকৈ বাঢ়িব পৰা নাই। সেয়ে মই তাৰে পৰা মাজে মাজে এটা দুটাকৈ কলগছ কাটি লৈ আছোঁ যাতে মোৰো দানাৰ যোগাৰ হ'ব আৰু খুৰাৰো তামোল বাগান ভাল হৈ আহিব। তো চাই লওক বন্ধুসকল, খুৰাই নিজে মোৰ কাৰণে কাটি দিলে কলগছ। এতিয়া মই লৈ যাম ঘৰলৈ। কলগছ আনিলোঁ। প্ৰথমতে এই কলগছৰ ওপৰৰ কেইটামান বাকলি পেলাই দিম, কিয়নো এই ওপৰৰ বাকলি কেইটা বেছি টান থাকে, সিজালেও ভালদৰে নপকে আৰু গাহৰিও খাব নোখোজে। বন্ধুসকল, এতিয়া মই ইয়াক সিজাবৰ কাৰণে কাটিম। মই এনেকৈ কাটি আছোঁ, আপোনালোকে কোনটো ষ্টাইলত কেনেকৈ কাটে জনাবচোন। এই কলগছ যিমান পৰা যায় পাতল আৰু মিহিকৈ কাটিব লাগে, কাৰণ পাতলকৈ কাটিলে সোনকালে গলি যায় আৰু গাহৰিও সোনকালে হজম কৰিব পাৰে। ভিডিওটো শেষ হোৱাৰ আগতে যদি কোনোবা বন্ধু বান্ধৱীয়ে মোৰ ভিডিওটো প্ৰথমবাৰ চাই আছে অথবা আগৰে পৰা চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক আন্তৰিক ধন্যবাদ। কলগছ কাটি শেষ কৰিলোঁ। বন্ধুসকল, এতিয়া মই এই কলৰ লগত কচু মিক্স কৰি আছোঁ। ইয়াত অলপ ওলকবিও দিয়া হৈছে। কলৰ লগত যিমান পাৰি বেলেগ বেলেগ বস্তু মিহলাই দানা বনাব লাগে, যেনেকৈ চাউল, কচু, পাতাকবি, গাজৰ, ওলকবি ইত্যাদি দিব লাগে, তেতিয়া দানা ভাল হয়। এনেকৈ বনোৱা দানা দি থাকিলে 100% সোনকালে ডাঙৰ হৈ আহিব গাহৰি। কিন্তু বন্ধুসকল, কেৱল কলগছ কাটি সিজাই ধানৰ গুড়াৰ লগত গাহৰি খুৱাই থাকিলে কেতিয়াও সেই গাহৰি সোনকালে ডাঙৰ হৈ নাহিব। কিবা নহয় কিবা এটা বস্তু কলৰ লগত এড কৰি দানা বনাব লাগে, তেতিয়াহে গাহৰিয়ে ভালদৰে দানা খাব আৰু গাহৰি সোনকালে বাঢ়ি আহিব। দানা বইল হৈ আছে। এতিয়া দানা হৈ গৈছে ৰেডি। আহক চাওঁ দানা কেনেকুৱা হৈছে। তো বন্ধুসকল, আপোনালোকে চাব পাৰিব কলৰ লগত কচু আৰু ওলকবি এড কৰাৰ কাৰণে দানাটো খুব ধুনীয়া হৈছে। এই বাকেটত গাহৰিক দিবৰ কাৰণে দানা তৈয়াৰ কৰিলোঁ।
ব্লকচোন চাওঁ গাহৰিয়ে দানাটো কেনেকৈ খাব। চাই লওক বন্ধুসকল, এতিয়া গাহৰিয়ে খুব ধুনীয়াকৈ দানা খাই আছে। আপোনালোকে জানে গাহৰিৰ প্ৰিয় খাদ্য কচু বুলি। কচু পালে গাহৰিক আৰু একোৱেই নালাগে। আগতে মই বজাৰৰ পৰা কম দামত চব্জি কিনি আনি গাহৰিক দি আছিলোঁ। তেতিয়া মোৰ খৰচ বেছি হৈ আছিল, কম দামত পাইছিলোঁ তথাপিও খৰচ বেছি হৈ আছিল। এতিয়া মই এইদৰে কলগছ কাটি সিজাই কলৰ লগত কিবা নহয় কিবা কচু চাউল কিবা কিবি মিক্স কৰি দি আছোঁ। এতিয়া মোৰ 50% দানাৰ খৰচ বাচি আছে। তো বন্ধুসকল, বৰ্তমান গাহৰি পালকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে আৰু এতিয়াতো গাহৰিৰ মাৰ্কেটো ভাল হৈ আহিছে। আগতে গাহৰি পালকৰ সংখ্যা কম আছিল আৰু কচু বনলতা আদি এভেইলেবল য'তে ত'তে পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত পিগ ফাৰ্মৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত দানাৰ অভাৱ হৈ আহিছে। এনে অৱস্থাত 90% গাহৰি পালকে এইদৰে কলগছক দানা হিচাপে ব্যৱহাৰ কৰি দানাৰ খৰচ 50%লৈকে বচাই আছে। তো বন্ধুসকল, যদি আপোনালোকৰ দানাৰ অভাৱ হৈ আছে তেন্তে এইদৰে আপোনালোকে এবাৰ ট্ৰাই কৰিব চাব পাৰিব। ধন্যবাদ।